নমস্কাৰ তথা স্বাগতম জনাইছোঁ ৰিয়েলিটি অফ লাইফ চেনেলটোলৈ। আজি লৈ আহিলোঁ এছাম অৰুণোদয় 3.0 স্কিম 2024ৰ বিষয়ে। অসম চৰকাৰে মহিলা সবলীকৰণৰ বাবে বহু কল্যাণমূলক আঁচনি আৰম্ভ কৰিছে। এই ভিডিঅ'টিত আপোনালোকে অৰুণোদয় আঁচনিৰ খনৰ বিষয়ে জানিব পাৰিব, যাৰ অধীনত ৰাজ্যখনৰ মহিলাসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। অৰুণোদয় আঁচনিৰ অনলাইন আবেদন, যোগ্যতাৰ মাপকাঠি আৰু সুবিধাসমূহৰ বিষয়ে অধিক জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে অসমৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। প্ৰতিটো বিধানসভা সমষ্টিৰ 10,000 পৰিয়ালৰ হাৰত মুঠ 13 লাখ নতুন হিতাধিকাৰীক সামৰি লোৱা হ'ব। অৰুণোদয় 3.0 অনলাইন আবেদন 19 ছেপ্টেম্বৰ 2024 চনৰ পৰা আৰম্ভ হৈছিল। দীনদয়াল দিব্যাংজন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিশ্ব পেঞ্চন আঁচনি নামৰ দুখন চৰকাৰী আঁচনি অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ ফলত অসম ৰাজ্যৰ লাৰ্জেষ্ট DBT আঁচনিৰ সৃষ্টি হৈছে। অৰুণোদয় আঁচনিয়ে ৰাজ্যৰ প্ৰায় 27,77,000 যোগ্য পৰিয়ালক উপকৃত কৰি আহিছে। প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ লাভ কৰি আহিছে, য'ত 400 টকা স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিকিৎসাৰ খৰচ, 200 টকা দিয়া হৈছে 50% ৰাজসাহায্যত 4 কেজি চেনি কিনিবলৈ, 150 টকা ফল-মূল আৰু শাক-পাচলিৰ বাবে, 170 টকা অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাবে দিয়া হৈছে, 250 টকা দীনদয়াল দিব্যাংজন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিশ্ব পেঞ্চন আঁচনিৰ অধীনত 150 টকা এক্সট্ৰা প্ৰদান কৰা হ'ব। গতিকে হিতাধিকাৰীয়ে এতিয়াৰ পৰা 1400 টকাকৈ প্ৰতিমাহে লাভ কৰিব। এতিয়া এই আঁচনিখনত এপ্লাই কৰিবৰ বাবে আপোনালোকক ক্ৰাইটেৰিয়া কিছুমান দিয়া হৈছে আৰু সেইবোৰ কেনেকুৱা ধৰণৰ জানো আহক। এপ্লাই কৰোঁতাজন অসমৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব তথা বৰ্তমানো তেখেত অসমতেই থকা হ'ব লাগিব। ঘৰৰ এনুৱেল ইনকাম 2 লাখৰ তলত হ'ব লাগিব। বেনিফিচিয়াৰীজনৰ বেংক একাউণ্ট থাকিব লাগিব, লগতে তেওঁৰ নামটো মেটচ কৰিব লাগিব। সেইটো ভালকৈ চাই ল'ব। বিধৱা, বিবাহ বিচ্ছেদ মহিলা আৰু ভিন্নভাৱে সক্ষমসকলে আবেদন প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ লাভ কৰিব। এতিয়া ডকুমেণ্ট কি লাগিব সেইটো চাওঁ আহক। আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, মোবাইল নাম্বাৰ, পাছপোৰ্ট চাইজ ফটো আৰু ৰেচন কাৰ্ড। এইখিনি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। অৰুণোদয় আঁচনিৰ আবেদন পত্ৰখন ডেছক্ৰিপশ্যনত PDF লিংকৰ জৰিয়তে দি দিছোঁ, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব বুলি ভাবে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট তথা ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।